আজিৰ এই পবিত্ৰ ক্ষণত আপোনাক আমাৰ মাজত পাই লাভ কৰিছোঁ বিমল আনন্দ আৰু জ্ঞাপন কৰিছোঁ আন্তৰিক কৃতজ্ঞতা। এই গৌৰৱময় মুহূৰ্তত স্বেচ্ছাসেৱী অনুষ্ঠান খোজৰ তৰফৰ পৰা আগবঢ়াই অহা ৬ষ্ঠ বৰ্ষৰ ৰংপুৰ গৌৰৱ বঁটা আপোনালৈ আগবঢ়াবলৈ পাই আমি প্ৰকৃতাৰ্থত ধন্য হৈছোঁ। হে মহান, আপুনি শব্দৰ আজন্ম প্ৰেমী। সমগ্ৰ জীৱন পৰিক্ৰমাত আপুনি নীৰৱে শব্দৰ সাধনাত ব্ৰতী হৈ চহকী কৰিছে অসমীয়া সাহিত্যৰ ভঁৰাল। সাৰস্বত সাধনাৰ চিহ্নস্বৰূপে অসমীয়া সাহিত্যৰ ভঁৰাললৈ আপুনি আগবঢ়াইছে অসম সাহিত্য সভাৰ ৰংপুৰীয়া অধিৱেশন, স্মৰণ, মন পক্ষীৰ কোটা, পুৰণি অসমীয়া ঘৰখনৰ দৰে উল্লেখযোগ্য গ্ৰন্থসমূহ। একেদৰে আপুনি অসমৰ শৈক্ষিক জগতখনলৈ আগবঢ়াইছে অনবদ্য অৱদান। 1962 চনৰ পৰা 1998 চনলৈকে ভিন্ন সময়ত ক্ৰমে বৰপাত্ৰদল হাইস্কুল, কালুগাঁও ছোৱালী হাইস্কুল, ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়, শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত শিক্ষকতাৰে উত্তৰ প্ৰজন্মক মানুহ গঢ়াত আত্মনিয়োগ কৰিলে। ছাত্ৰাৱস্থাৰ পৰাই সাহিত্য সাধনা, সাহিত্য সংগঠনৰ সৈতে জড়িত হৈ আপুনি দীৰ্ঘকাল অসমৰ সাংবাদিকতাৰ বিশাল ক্ষেত্ৰখনলৈ আগবঢ়ালে বৰণীয় অৱদান। আপোনাৰ অধ্যৱসায়, নিৰলস সাধনা, ইতিবাচক জীৱন দৰ্শন নতুন প্ৰজন্মৰ বাবে আদৰ্শ আৰু অনুকৰণীয়। আপোনাৰ দৰে এগৰাকী ব্যক্তিত্বশালী, প্ৰাজ্ঞ, নিৰহংকাৰী, স্বাভিমানী ৰংপুৰীয়া সন্তানক খোজৰ তৰফৰ পৰা ৰংপুৰ গৌৰৱ 2021 বঁটা আগবঢ়াই নথৈ আনন্দিত হৈছোঁ। শেষত আপোনাৰ ভৱিষ্যতৰ প্ৰতিটো পল ৰামধেনুৰ সাতো ৰঙৰ আভাৰে উজ্বলি উঠক আৰু আপুনি লাভ কৰক নিৰোগী স্বাস্থ্য আৰু কৰ্মময় জীৱন। শ্ৰদ্ধা সহকাৰে বিনীত সভাপতি খোজ ৰোহিণী গগৈ,